Hello guys, welcome back to my YouTube channel. তো আপোনালোক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকক এটা আজি মিনি ব্লগত দেখাবলৈ চেষ্টা কৰিম। আমাৰ বাৰীত কি আছে আপোনালোকক দেখুৱাম। আপোনালোকে চাব, আপোনালোকক দেখাব চেষ্টা কৰিম। প্ৰথমে আপোনালোকক দেখুৱাইছো সেয়া হৈছে তামোল গছ। সেয়া তামোল গছটো এবছৰমান হৈছে আৰু তামোল গছ সেয়া। আৰু সেইফালে হৈছে নেমু, সেইখিনি নেমু হৈছে আৰু হৈছে নেমু প্ৰায় ডাঙৰে হৈছে আৰু সেইটো হৈছে তামোল গছ। ইয়াত তামোল আৰু এইখিনি জলকীয়া, এইটো বগা জলকীয়া, সৰু সৰুকৈ জলকীয়াটো লাগিছে আৰু লাগিব আৰম্ভ কৰিছে। সেইখিনি হৈছে তামোল। চাওক তামোলৰ গছ সেইবোৰ, এইখিনি প্ৰায় ডাঙৰে হৈছে আৰু তামোলৰ গছ এবছৰমান হৈছে, বহুত কম সময়তে বাঢ়িছে বুলি ক'ব লাগিব। আৰু এইখিনি হৈছে অমিতা গছ। আৰু আপোনালোকক প্ৰথমে দেখুৱাইছোঁ মই আজি বীজ জলকীয়া জোপা। এই বীজ জলকীয়াটো চাওক, বীজ জলকীয়া জোপা লাগিব আৰম্ভ কৰিছে। সেইখিনি চাওক, বীজ জলকীয়া লাগিব আৰম্ভ কৰিছে সেইটো। আৰু এইখিনি তামোল ৰুইছিলোঁ, এইখিনি অলপ কষ্ট পোৱাৰ কাৰণে গছজোপা এতিয়া অলপ শুকাই যেন লাগিছে, কিন্তু ভাল হ'ব যে হৈ যাবগৈ। আৰু সেইটো তামোল আৰু কেৰেলা দেখুৱাইছোঁ আপোনালোকক, চাওক কেৰেলা খুব ধুনীয়াকৈ লমালমে লাগি আছে। সেয়া চাওক কি ধুনীয়াকৈ লাগি আছে। সেয়া আছে কেৰেলা, চাওক কেৰেলা কি লমালমে লাগি আছে, খুব ধুনীয়াকৈ লাগি আছে। গছজোপা যদিও সৰু, কিন্তু গুটি একদম খুব মজাকৈ লাগি আছে। আৰু ভালকৈ দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকক। সেইটো কেৰেলা কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু কেৰেলা খাই খুব ভাল পাওঁ, ড্ৰাই ফ্ৰাই কৰি খুব মজা লাগে। আৰু এইখিনি বেঙেনা, এইখিনি ফুল ধৰিছেহে বেঙেনা, আৰু বেঙেনা আছে। বেঙেনা এতিয়া মোৰ লাগিব আৰম্ভ কৰিছে। আৰু সেয়া হৈছে কোমোৰা। সেয়া কোমোৰা লগাইছোঁ, সেয়া এনেকৈ চাং দিয়া আছে। আৰু লগতে এইখিনি নেমু কেটেঙা মেটেঙা হৈ আছে। আৰু এইটো জলকীয়া, তামোল লেটিনৰ ফালে একদম যিমান য'ত যি আছে, মানে মাটিবোৰ এনেই খালী কৰি ৰখা নাই আৰু যিমান পাৰে লগাই দিছোঁ। আৰু এইটো হৈছে জিকা, এই জিকাবোৰ খুব ধুনীয়াকৈ লাগি আছে যিখিনি আছে। মানে যিহেতু ইয়াত সাৰৰ পৰিমাণটো কম, ইয়াত মানে অলপ কেটেঙা মেটেঙা হৈ আছে। আৰু সেইটো হৈছে কোমোৰা। আৰু এইখিনি নেমু লগাইছোঁ, এইটো তামোল, মানে য'ত যি পাৰে আৰু মাটিখিনি খালী কৰি অকণো ৰখা নাই, কিন্তু যিমান পাৰে লগাই আছোঁ। আৰু এইখিনি কলগছ আৰু এইখিনি হৈছে আলু লগাইছোঁ। ইয়াত আলু লগাইছোঁ, এইটো আলু গজা নাই, এইটো নতুনকৈ লগাইছোঁ। আৰু বেঙেনা আপোনালোকক দেখুৱাইছোঁ, বেঙেনা খুব ধুনীয়াকৈ লাগি আছে। সেইবোৰ হৈছে বেঙেনা সেয়া, এইটো হৈছে বেঙেনা। আৰু এইটো বেঙেনা লাগিব আৰম্ভ কৰিছে। আৰু এইটো ধুনীয়াকৈ লাগিব আৰম্ভ কৰিছে বেঙেনা সেইখিনি। আৰু এইটো খুব ধুনীয়াকৈ বেঙেনা লাগি আছে, চাওক কি মজাকৈ লাগি আছে। এইটো অলপ গোল গোল টাইপৰটো আৰু আছে বেঙেনা লাগি আছে, খুব ধুনীয়াকৈ লাগি আছে গোল গোলকৈ। আৰু ইফালে এনেকুৱা লাগি আছে। সেইটো যিমান পাৰে মই যি নিজে কষ্ট কৰি প্ৰায় গোবৰ 100% গোবৰ সাৰে আৰু বেলেগ কোনো তেনেকৈ মেডিচিন ইয়াত ইউজ কৰা নাই ইতিমধ্যে মই এতিয়ালৈকে। এয়া বেঙেনা খুব ধুনীয়াকৈ লাগি আছে, দেখিছে লাগিব আৰম্ভ কৰিছে। এইখিনি ঠিকেই খাইছোঁ। বেঙেনা লাগিব আৰম্ভ কৰিছে। এইখিনি দাংবডি, চব দাংবডি খুব লমালমে লাগে। এইখিনি অলৰেডি চিঙা হ'ল, তথাপিও যিখিনি আছে আপোনালোকক দেখুৱাইছোঁ। আৰু এইটো হৈছে বীজ জলকীয়া। সেয়া বীজ জলকীয়া লগাইছোঁ। বীজ জলকীয়া 30-25 জোপামান হ'ব। এইখিনি বীজ জলকীয়া, চাওক সেয়া বীজ জলকীয়া। আৰু এইটো বিলাহী, সেয়া বিলাহী লাগিছিলে। আৰু কি হৈছে জানো, মানে বিলাহীখিনি প্ৰায় 2 জোপামান হ'ল এনেকৈ ডাঙৰ হৈ পেলাই মৰি যোৱা। এনেকুৱা ডাঙৰ হৈ যোৱাৰ পাছত মৰি যায়। আৰু এইখিনি আছে মটৰ।
মটৰ খুব ধুনীয়াকৈ এতিয়া গজিছে। এইখিনি অলপ ডাঙৰ হ'ব আৰু মাটিখিনি সাৰুৱা কৰিব লাগিব। আৰু এইখিনি বীজ জলকীয়া। আৰু এই বস্তুটো আপোনালোকে কি কয় জানো, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো তৰমুজ নহয়, প্ৰায় তৰমুজ বুলি ক'ব, কিন্তু আমাৰ এইটো স্থানীয় ভাষাত বাকবাৰী বুলি কয়। এইটো মই এজনে কোৱা মতে এজনৰ পৰা শুনিছিলোঁ, এইখিনি এই বস্তুটো জিমৰু বুলি কয় নেকি আমাৰ অসমীয়া ভাষাত। ত' আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে। এইটো পিঁয়াজ, পিঁয়াজ লগাইছোঁ। পিঁয়াজ যিমান যি পাৰে আৰু নিজে ব্যৱহাৰ কৰিবৰ কাৰণে মানে লগাই থৈছোঁ। হৈছে বিলাহী, এইটো ডাঙৰ বিলাহী, এইখিনি ডাঙৰ বিলাহীটো নহৰু, চাওক সেয়া নহৰু লগাইছোঁ এনেকৈ। আৰু এইখিনি হৈছে ধনিয়া আগতে লগাই থোৱা হৈছিলে, কিন্তু ধনিয়াখিনি নগজিলে, চ' এইখিনি আকৌ নতুনকৈ লগাই দিছোঁ। আৰু এইজোপা কলগছ। আৰু এইখিনি হৈছে ভেন্দি, চাওক ভেন্দি, ভেন্দি চাওক, ভেন্দি এনেকৈ লাগি আছে কেইটামান। মানে যিহেতু এইটো ভেন্দিটো আজি ছিঙি দিয়া হ'ল ৰাতিপুৱাকৈ, চ' আপোনালোকক ভেন্দিটো দেখুৱাব নোৱাৰিলোঁ। আৰু এইখিনি জলকীয়াটো ফুলিছে, এইটো বীজ জলকীয়া হয়। এই বীজ জলকীয়াখিনি ফুল লাগিব আৰম্ভ কৰিছে। আৰু এইখিনি বীজ জলকীয়া। আৰু এইফালে মটৰ লগাইছোঁ। এইখিনি মটৰ অলপ ওলাইছে, অলপ। এইটো নেমু, এইফালে কেৰেলা, সেইখিনি চাওক কেৰেলা, সেইটো কেৰেলা আৰু বিলাহী, কণ বিলাহীটো, এইটো কচু, এইবিলাক চব নতুনকৈ লগাইছোঁ, সেইকাৰণে বাঢ়িব পৰা নাই। আৰু যিহেতু এই ঠাইডোখৰ মই নতুনকৈ আছোঁ, ইয়াত সাৰৰ পৰিমাণ বহুত কম। যিহেতু আমাৰ ইয়াত এনেকৈ যেতিয়া নতুনকৈ হয় কাৰণে গৰু চৰু এনেকুৱা গোবৰ চোবৰ নাই। চ' এইখিনি মানে বহুত কষ্ট কৰি পেলাই ক'ৰ পৰা মানে গোবৰ তুলি, গাঁৱৰ পৰা গোবৰ তুলি আনি ইয়াত মই পেলাই কিনে সেইখিনি গ্ৰ'থ কৰিছোঁ। আৰু এক নম্বৰ মালটো হৈছে সেয়া চাওক, লাই পাত্তা খাই কোনে ভাল পায় কমেণ্ট কৰি জনাব। এইটো গাহৰি মাংসৰ লগত আৰু ব্ৰইলাৰ মাংসৰ লগত একদম স্পেচিয়েল বস্তু হয় লাই পাত্তা। সেয়া দেখিছে, একদম ক'লা লাই পাত্তাটো, ইয়াৰ টেষ্টটো বেলেগ। এইটো বগাতকৈ ক'লা লাই পাতটোৰ মানে সোৱাদটো বেলেগ, মানে বহুত কোমল টাইপৰ। আৰু ই বহুত ডাঙৰলৈকে বুঢ়া নহয় আৰু সহজে ফুল নুফুলে। চ' এইখিনি মই লগাইছোঁ। এতিয়া ধুনীয়াকৈ লাই পাত্তা চাওক কেনেকৈ হৈছে কমেণ্ট কৰি জনাব। আৰু কোনে লাই পাত্তা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু দেখুৱাম আপোনালোকক কেইজোপামান আগতে কৰা হৈছিলে, সেইটো এই জিকা, এইখিনি চাওক জিকাবোৰ অলৰেডি বুঢ়াই হৈ গ'ল। আৰু কিন্তু আগতে দেখুৱাব পৰা নগ'ল। চ' যিখিনি আছে আপোনালোক দেখুৱাইছোঁ। আৰু এইখিনি আমাৰ পথাৰৰ ধানখিনি কিছুমান দাই হ'ল, আৰু প্ৰায় এতিয়া মোৰ আছে আৰু মিনিমাম 6 বিঘামান ধান দাবলৈ এতিয়াও বাকী আছে। অলৰেডি 4 বিঘামান ধান দোৱা হ'ল। চ' আজিৰ ভিডিঅ'তে ইমানতে শেষ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি নতুনকৈ ভিডিঅ'টো আপোনালোকে চাইছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু নতুন ভিডিঅ' আপোনালোকো আনিবলৈ চেষ্টা কৰিম। আৰু এটা ভাল খবৰ হৈছে, আপোনালোকৰ মৰমৰ আশীৰ্বাদত মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হ'ল, আৰু এতিয়া লাহে আৰ্নিং হৈ আছে। চ' মোৰ মানে ভিউজটো অলপ কম হোৱাৰ কাৰণে আৰ্নিংটো বহুত কম পৰিমাণে আহি আছে। চ' আপোনালোকক মানে কি আৰু এডছেট একাউণ্ট এটা আহিবলৈ হ'লে আমি এনেই ইউটিউবৰ পৰা কিছুমান জনামতে $10 সোমাব লাগিব। তাৰপিছত এডছেট একাউণ্ট আহিব। তাৰপিছত $100 হোৱাৰ পাছত আপুনি বেলেঞ্চটো ট্ৰান্সফাৰ কৰিব পৰা যাব বুলি কোৱা শুনিছোঁ। চ' আপোনালোকৰ যিখিনিয়ে আপোনালোকক যিমান পাৰে যি মৰম দি আছে, এইটো অশেষ ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ' বনাই থাকিম, আপোনালোকে চেষ্টা কৰিম আৰু নতুন ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ দিয়াৰ কাৰণে বহুত ধন্যবাদ। থেংক ইউ, বাই।